So, hello guys, welcome to back to my channel Rahul's Vlog. So, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তো এতিয়া বাজিল 8টা 8:30 বাজিল আৰু আজি মানে স্কুলৰ মানে কালি বাইদেউখন মানে স্কুলত যাব লাগিব। তো গতিকে এতিয়া ওলাব লাগে আৰু মানে 12 দিন পিছত এই ড্ৰেছযোৰ পিন্ধিব পাম। আজিৰ ভিডিঅ'টো বঢ়িয়াকৈ ফানি হ'বলৈ আছে, যিখিনি পাৰোঁ ধেমালি ভিডিঅ' বনাব খুজিম। তো বঢ়িয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু বহুত বেছি মৰম দিয়ক। আৰু এনেকৈ এতিয়া বৰ্তমান মোৰ অৱস্থা মানে শুই উঠিয়ে তো এতিয়া পাৰি লওঁ বঢ়িয়াকৈ, তাৰপিছত পাৰি লওঁ। এতিয়া পাৰা হ'ল বঢ়িয়াকৈ বিচনা, আৰু মই অকলে নাযাওঁ আৰু মোৰ লগততো বিকি থাকিব কমে, মানে এতিয়া চিন্ময় নাযায়। আজি কেইটামান ধনমণিক ফোন মাৰিছিলোঁ, ধনমণি যাম বুলি কৈছে, আৰু ধনমণি মানে ভনীয়েকৰ বিয়া আছে, তাৰপিছত তাতেও যাব লাগিব। আৰু স্কুলৰ পৰা কেইটা বজাত আহিব ঠিক নাই নে, তো ভাবিছোঁ মোবাইলটো লৈ যাম ভিডিঅ' বনাবৰ কাৰণে। তো আপোনালোকক ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বৰ্তমান এতিয়া বঢ়িয়াকৈ ধূপ জ্বলাব লাগে, ধূপটো জ্বলাই লওঁ, তাৰপিছত আৰু এনেকৈ দেখাই যাম সকলো দেখাইছ। এতিয়া ওলাই ল'লোঁ আৰু এনেকৈ চাওক মানে কি ক'ব আৰু চব কাপোৰ সৰু হৈছে। এতিয়া কেতিয়াবা বাজিল যাব লাগে আৰু বিক্ৰী ঘৰলৈকে, তাৰপিছত বিক্ৰীলৈকে যাম বঢ়িয়াকৈ। এতিয়া আৰু এটা কথা কওঁ, এইটো মানে চাহপাত হয়, মই মানে কফি বুলি ভাবিছিলোঁ গাই। কি ক'ব এনেকৈ। আৰু এতিয়া ধনমণিক ৰখি আছোঁ, ধনমণি কেতিয়াবা আহিব। তো এনেকৈ আৰু তো একেবাৰে বিক্ৰী ঘৰৰ পৰা ভিডিঅ'টো চুৰু কৰিম। এতিয়া সামৰিছোঁ। বিক্ৰী ঘৰ আহি পামেই আৰু বৰ্তমান সেনাবৰ পাইছোঁ, আৰু এতিয়া ৰাইট চাইডে সোমাই গ'লে পাই যাম আৰু বিক্ৰী ঘৰ। বৰ্তমান যাই আছোঁ বিক্ৰী ঘৰ। তো গোটেই ভিডিঅ'টো চাই থাকক আৰু গাইজ বঢ়িয়াকৈ। চ' বিক্ৰী ঘৰৰ পৰা চুৰ কৰি আছোঁ। গৈ পিনে মানে স্কুল আহিছিলোঁ মানে পিকনিক খাবৰ কাৰণে মানে কি ক'ব গাইজ, চাফা কৰিব দিছে। কি ক'ম মানে পিকনিক মানে মাতিছিলোঁ, মানে খানা খাব যাম বুলি না কিবি পিকনিক খাব যাম বুলি মাতিছিলোঁ, ঠগাই দিছে মানে বিক্ৰী। কি হ'ব, বাইদেউ কৈছিল মানে ক'ৰবাত লৈ যাম বুলি, সেইকাৰণে আহিছিলোঁ বঢ়িয়াকৈ ওলাই চোলাই। এনেকৈ কাম কৰিবা দিছে গাইছ, এনেকুৱা। तू समझा? हाँ। नहीं तू समझा नहीं। কি ক'ম মানে। আৰু এখন চাওক আমাৰ গ্ৰাউণ্ডখন, ইয়াতে খেল চেল হৈ থাকে, আৰু এইটো বাস্কেটবলৰ গ্ৰাউণ্ড। বাথৰুম চাথৰুম দেখা নিদিওঁ দে গাইছ, বম লেতেৰা মানে যি কুচুতীয়া চনা মথা আছে আমাৰ স্কুলত। फिर से आ गए रे बाबा, इधर जहर खाने का पैसा नहीं है, तू जा रे यार तू। মানে লেতেৰা কৰি থৈ দিয়ে। আৰু এনে বঢ়িয়াকৈ এনেকৈ আৰু না কিবা কৈ দি
মানে কি কি কৰিব আহিছিলোঁ কি হৈ গ'ল আৰু এতিয়া আৰু কি হৈ থাকে দেখাই দিম আৰু ইনচুলিন গছ বুলি কোৱা হয় ন এই গছজোপা কি হয় এইটো ইনচুলিন কিহত লাগে যাৰ ডায়েবেটিছ ৰোগী থাকে হয়নে চুগাৰৰ পেচেণ্ট থাকে তেওঁলোকক ইনচুলিনৰ কম হোৱাৰ ফলত চুগাৰ মানে বেমাৰটো হয়নে তো গতিকে এই পাতটো খালে কি হয় চুগাৰটো আমাৰ বডিত যিটো চুগাৰ লেভেল থাকে কমি থাকে ৰাতিপুৱা এইটো আমাৰ মানে আমি ঔষধ কিমান খাম ডক্টৰৰ গতিকে এই পাতটো যদি 2-3 খেলাকে মানে পিচি পেলাই মানে ৰস উলিয়াই পেলাই খায় তেতিয়া মানে চুগাৰটো কণ্ট্ৰলত থাকে আৰু বহুতে খায় এইটো ঠিক আছে এইটো কাৰণ নামেই হ'ল ইনচুলিন প্লান্ট ইমান ঔষধি গুণ আছে এজোপা গছৰ দেখিছা য'তে ত'তে তোমালোকে দেখা পাবা কিন্তু তোমালোকে গম পোৱা নাছিলা ন ইমান মানে গছজোপা ইমান দামী হয় বুলি ইনচুলিন প্লান্ট আঞ্জা বনাই বা ভাজি বনাই বা ৰস উলিয়াই ইয়াত বহুত পুষ্টি থাকে নামেই হৈছে মাল্টিভিটামিন মানে ইয়াত ভিটামিনেৰে সমৃদ্ধ হয় দেখিছা আমাৰ প্ৰকৃতিত কিমান গছ গছনি আছে মানে আমি নাজানো হয়নে খালি কিনা বস্তু খাওঁ আজিকালি এই যে সৰু পাত আছে না আজিকালি যে নাৰ্চাৰীবিলাকত যে আছে এনেকৈ দেখা চেম্পিয়ন ফ্লাৱাৰ আছে ন কিন্তু এইটো নহয় এইটো আচল এজোপা হৈছে অশোক গছ অশোক আৰু তোমালোকে এটা মেডিচিন চাবাচোন মাইকী মানুহবিলাকক দিয়ে তেজ হ'বৰ কাৰণে প্ৰায় মাইকী মানুহৰ যদি কিবা সমস্যা থাকে মাহেকীয়াৰ প্ৰব্লেম থাকিলে অশোকাৰিষ্ট বুলি এটা মেডিচিন আছে পাইছানে তোমালোকে অশোকাৰিষ্ট বুলি কয় অশোক গছৰ এইজোপা গছৰ মানে বহুত ভাল মানে চুগাৰৰ কাৰণেও ভাল তাৰপিছত পেলু যদি হয় পেলুৰ কাৰণেও ভাল তাৰপিছত স্কিনৰ কাৰণে আমাৰ যদি কাৰোবাৰ শালমইনা থাকে ইয়াৰ পৰাই বনায় মানে এইজোপা গছৰ পৰা বাকলি ফুল পাত এইবিলাকৰ পৰা মেডিচিন বনোৱা হয় আৰু প্ৰাকৃতিকভাৱে আমি এইবিলাক অশোক গছৰ মানে অশোক গছৰ এইবিলাক ফুল মানে ব্যৱহাৰ কৰি আছোঁ এইজোপা অশোক গছ এইজোপা গছ এইটো বোলে বেগেনা বোলে বেগেনা বোলে এইটো समझ रहे हो এইটো চা বেগেনা খাবি নেকি এইটো বোলে বেগেনা গাছ বেগেনা ভাবি কি বেগেনা বোলে এইটো বেগেনা বুলি এইটো গাছ বেগেনা বোলে এইটো বেগেনা তো এনেকৈ আৰু নেট ফিট আহিছোঁ গাছ মজাকৈ আৰু এইপিনে চাওক BMW आएगा ना भिड़ो এনেকৈ আৰু ZX নাম খাই থিয়া হৈ আছে कैसा लगा मेरा मजाक তো সিপিনে যিমান পাৰোঁ দেখাম আৰু গাছ নাকি ফুটৰ গছ ইয়াকে ল'ৰা আমি কিমান সোপা আছে কিন্তু মানে গছত লগা নাই আৰু এনেকৈ আৰু এইখনে হৈছে নেটফি বহুত ডাঙৰ ভিতৰত তো এনেকৈ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গোটেইখিনি দেখাম চাওক নাই মাখা কি মানে মাখা পুৰা খেতি গাইছ পুৰা খেতি নাই কি কৰিবি অকণমান ফুল আছে আৰু ইয়াতে কি মানে আৰু এই মখাই ফুল গাইছ আৰু বেলেগ ফুল নাই মানে বেলেগ ফুলে নাই গাইছ ড্ৰাগন ফল চাব এই নেকি মখা। চিৰতা আমাৰ তাত চিৰতা এনেই হয় চিৰতা বস্তু লগাইছে এইবিলাক গিলয় মোৰ তাতো অশোক পুলি ন একদম অৰিজিনেলটো তাতো ঢেৰ পুলি গজি আছে তাত অশোক গছজোপা আছে তাৰ পৰা উঠাই লগাই না